Hello everyone, this is Nilakshi once again and welcome back to my YouTube channel. বহুত দিনৰ মূৰত আকো আহিলো নতুন টপিক এটা লৈ পিনে বহুত ট্ৰেন্ডিং টপিক হয় আৰু বহুত প্ৰবলেম ফেস কৰি আছে ইটো টপিকৰ কাৰণে যোনটো হয় আপোনালোকে হয়তো থাম্বনেইল চাই পিনে গমে পাইছে চুলি হৰা হেয়াৰ ফল বা হেয়াৰ লস বুলি যোনটো আমি কওঁ So, bolok discussion koro ei topic tur upurot. So, let's get started. Solution bisaribo lagile hei problem tor mool karon ami janibo lage. Etia hair loss or bahut karon thakibo pare. Prothom tutu hoise aging. Amar jetia boyok bari ahe amar suli automatic amar hair loss wa start hoi jay. Right? Kintu আজিকালি দেখা গৈছে যে আমাৰ বহুত কম বয়সতে বা আমি দেখা পাও যে আমাৰ আইতা বা আমাৰ আতাহতৰ চুলি এতিয়াও ভালে আছে বাট আমাৰ বহুত কম বয়সত আমাৰ হেয়াৰ ফল হৈ আছে তাৰে লগত আৰেটা অটোপ্ৰটো কাৰণ জড়িত হৈ আছে যোনটো হৈছে আনহেলদি ডায়েট আমাৰ ডায়েট হেবিট যেতিয়া আমাৰ বডিত ভিটামিন কম বা বহুত বেছি বাঢ়ি যায় তেতিয়াও আমাৰ হেয়াৰ লস হোৱা দেখা যায় ডায়েটত যেতিয়া প্ৰটিনৰ অভাৱ হয় বা আমি যেতিয়া বহুত বেছি আনহেলদি আমি ফুড খাওঁ তেতিয়াও আমাৰ হেয়াৰ লস হোৱা দেখা যায় আজিকালি ভেজাল খাদ্য খোৱাৰ ফলত বহুত কেমিক্যাল ৰিঅ্যাকশন হয় আমাৰ বডিত যাৰ ফলত হেয়াৰ ফল হয় এতিয়া মই ইতিমধ্যে দুটা কাৰণ কলো এটাটো হল এজিং সেকেন্ড হল আনহেলদি ডায়েট থাৰ্ড নম্বৰ হল আনহেলদি ডায়েটৰ লগতে জড়িত শাৰীৰিক অসুস্থতা এতিয়া বিভিন্ন ধৰণৰ বিভিন্ন কাৰণত জেনেটিক হ'ব পাৰে বা নিজৰ লাইফষ্টাইলৰ কাৰণেও হ'ব পাৰে আজিকালি বহুত ডিজিজ হোৱা দেখা গৈছে মানুহৰ যেনেকে ডায়াবেটিস পিসিওডি থাইৰয়েড এইবোৰ কাৰণত কি হয় আমাৰ হেয়াৰ লস হয় কাৰণ তাৰ কাৰণে কি হয় আমাৰ বডিত বহুত বেছি হৰমোনাল চেঞ্জ হয় আৰু হিটুৱে এফেক্ট কৰে আমাৰ চুলিত আৰু যাৰ কাৰণে আমাৰ হেয়াৰ ফল হয় 6 নম্বৰ কাৰণ জেনেটিকো হ'ব পাৰে এতিয়া এটো কাৰোবাক আমি ব্লেম কৰিব নোৱাৰো কাৰণ কিছুমানৰ আছে যে বংশগত তেওঁলোকৰ ফ্যামিলি মেম্বাৰৰ হয়তো হেয়াৰ গ্ৰোথ বহুত কম বা হেয়াৰ লসৰ প্ৰবলেম তেওঁলোকৰ বহুত বেছি আৰু কিছুমান চাবো যে তেওঁলোকৰ জেনেটিকলি তেওঁলোকৰ হেয়াৰ যোনবোৰ আছে বহুত হেলদি হয় বহুত ভাল হয় নেচাৰেলি হয় ৰাইট সো এইবোৰ বিভিন্ন ধৰণৰ কাৰণ আছে যাৰ কাৰণে আমাৰ হেয়াৰ লস হোৱা দেখা যায় এনেকুৱা বিভিন্ন ধৰণৰ ৰিজনৰ কাৰণে কি হয় আমাৰ ব্লাড সেলবোৰ আমাৰ চুলিলৈকে গৈ নাপায় আমাৰ মূৰলৈকে প্ৰপাৰলি গৈ নাপায় আৰু বহুত ধৰণৰ পুষ্টিৰ অভাৱত আমাৰ হেয়াৰ লস হোৱা দেখা যায় এতিয়া আমি জানিব লাগিব যে হেয়াৰ ফল আৰু হেয়াৰ লসৰ মাজত কি ডিফাৰেন্স আছে দুটা কিন্তু বেলেগ বেলেগ বস্তু হয় এতিয়া ইটোৰ কাৰণে আপোনালোকে এটা টেষ্ট কৰি চাব পাৰে ঘৰতে কৰিব পাৰে পুল টেষ্ট বুলি ইটো কোৱা হয় আপুনি কি কৰিব আপোনাৰ চুলিত গুৰিৰ পৰা এনেকে ধৰি পিনে এনেকে টানি আনিব আৰু চাব আপোনাৰ কেইডাল চুলি হৰিছে মোৰ এডালো হৰা নাই তাৰ মানে মোৰ নৰমালি আছে বৰ্তমান ওকে যদি আপোনালোকৰ এনেকে চুলি টানি আনুতে ঠিক আছে আপোনালোকৰ এনেকে টানি আনুতে এডাল বা দুডাল বা ছয়টাতকে যদি কম ছয়ডালতকে যদি কম চুলি হৰিছে তাৰ মানে কি আপোনালোকৰ হেয়াৰ ফলৰ প্ৰবলেম হৈছে এটো কো প্ৰবলেম নহয় এটো নৰমাল হয় ইমান চিন্তা কৰিব নালাগে কিন্তু যদি আপোনালোকৰ টানি আনুতে পুল কৰোতে আপোনালোকৰ 6টা বা 7টাতকে বেছি চুলি পৰি আছে তাৰ মানে আপোনাৰ কি হৈছে হেয়াৰ লসৰ প্ৰবলেম হৈ আছে আৰু ইমিডিয়েটলি আপোনাৰ প্ৰপাৰ ট্ৰিটমেন্টৰ প্ৰয়োজন আছে এতিয়া যিবোৰ মানুহে হেয়াৰ ফলৰ ষ্টেজত আছে তেওঁলোকে এনেকুৱা নহয় যে চিন্তা কৰিব নালাগে মেবি তেওঁলোকে আগন্তুক সময়ত হেয়াৰ লসলৈকে যাবও পাৰে যদি আমি প্ৰপাৰলি মেইনটেইন নকৰো তো কাইন্ডলি তেওঁলোকো মেইনটেইন কৰিব এতিয়া মই কিছুমান টিপস কম যে আমি কি কৰিব লাগে আৰু কি কৰিব নালাগে হেয়াৰ লসটো বাধা দিবৰ কাৰণে আৰু হেয়াৰ লসৰ পৰ্যায়লৈকে গৈ নাপাবলে তো প্ৰথমটো কথা যে আপোনালোকে কৰিব লাগিব ব্লাড টেষ্ট প্ৰপাৰলি জানি লওক যে ৰিজন কি মই 6 পৰা 7ডাল চুলি জাস্ট মই আপোনালোকক কৈছোৱে কিন্তু কিছুমানৰ বহুত বেছি হেয়াৰ ফল হয় আৰু তেওঁলোকৰ এদিনতে হয়তো 100 বা 200টা চুলি তেনেকে তেওঁলোকৰ হেয়াৰ লস তেওঁলোকৰ হৈ যায় ৰাইট সো আমি এটা ব্লাড টেষ্ট কৰিব লাগিব যত আমি থাইৰয়েড পিসিওডি বা আমাৰ যদি কিবা বেলেগ বেমাৰ আছে হিবোৰ টেষ্ট কৰিব লাগিব প্ৰপাৰ যেতিয়া আমি জানিম যে মেইন প্ৰবলেমটো কৰ পৰা হৈছে প্ৰবলেমৰ গুৰিটো নাজানালৈকে আমি সলিউশন কেনেকে প্ৰভাইড কৰিম ৰাইট সো আমি প্ৰথমে হিটো জানিব লাগিব তো ব্লাড টেষ্ট সেকেন্ড শ্যাম্পু বেছিকে বদলাই নাথাকিব যেনেকে মই যোনটো শ্যাম্পু ইউজ কৰো মই পতঞ্জলিৰ ইউজ কৰি আছো আৰু হিটো মোৰ বহুত ভালকে সুট কৰিছে মোৰ হেয়াৰ ফল বহুত খিনি মই হ্ৰাস পাইছো হিটোৰ কাৰণে মিল্ক এণ্ড প্ৰটিন বুলি এটা আছে হিটো এটা ইউজ কৰো আৰু এটা সিল্কি শাইন বুলি এটা আছে মই হিটো ইউজ কৰো আৰু বহুত ভাল মই পাইছো হিটো ইউজ কৰি তো মই বেছিকে চেঞ্জ কৰি নাথাকো কাইন্ডলি শ্যাম্পু বেছিকে চেঞ্জ নকৰিব
বৰ্তমান আপোনালোকৰ যদি কিবা এটা শ্যাম্পু ভালকৈ স্যুট কৰিছে কাইণ্ডলি হিটুতে আপোনালোকে ষ্টিক হৈ থাকক, বেছি চেঞ্জ নকৰিব। আৰু যদি ভাবিছে কেতিয়াবা যে নাই মই চেঞ্জ কৰিব লাগিব, কাইণ্ডলি ডক্টৰৰ তাতে যাওক, প্ৰপাৰ ট্ৰিটমেণ্ট তাৰে পৰা আপোনালোকে পাই যাব। ব্লাড টেষ্ট কৰাৰ পিছত যদি আপোনালোকে জানিব পাৰিছে যে কিবা এটা প্ৰব্লেম হৈছে, দেন অবভিয়াছলি আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব পাৰে। স্কিন কেয়াৰৰ ডক্টৰ তাতে গ'লেও হৈ যাব, তেতিয়া আপোনালোকৰ হেয়াৰ কেয়াৰো তেওঁলোকেও কভাৰ আপ কৰি লয়। তাৰপিছত যোনটো মই ক'লোঁ অবভিয়াছলি শ্বেম্পু হ'লে ডাইলুট কৰি পিনে লগাব। মই ইয়াতে দি দিম মোৰ এটা ক্লিপ, মই কেনেকৈ শ্বেম্পু দিওঁ। শ্বেম্পু প্ৰথমে কি কৰিব, মগত অকণমান পানী লৈ পিনে তাত আপোনালোকে শ্বেম্পুটো দি মিক্স কৰি তাৰপিছত মানে আগতীয়াকৈ চুলিখিনি ভিজাব। তাৰপিছত সেই মগত পানীৰ লগত যোনটো শ্বেম্পুৰ মিক্স আছে সিটো আপোনালোকে মূৰত দি পিনে শ্বেম্পু কৰিব। কি হয়, আমি যদি ডাইৰেক্ট শ্বেম্পু লৈ পিনে আমি স্কেল্পত মাছাজ কৰোঁ, আমাৰ চুলিখিনিয়ে বহুত জোৰ এটা পায় আৰু যাৰ কাৰণে হেয়াৰ ফল আমাৰ হয় শ্বেম্পু কৰাৰ টাইমত। কিন্তু আমি যদি পানীৰ লগত ডাইলুট কৰি পিনে আমি শ্বেম্পুটো লগাওঁ, বহুত স্মুথলি আমাৰ শ্বেম্পু কৰা হৈ যায়, ইজিলি হৈ যায়, বেছি প্ৰেছাৰ নাপায় আমাৰ চুলিখিনিয়ে। তাৰপিছত মই আজিকালি এইকেইটা বস্তুৱে ইউজ কৰি আছোঁ বাৰু। কণ্ডিশ্যনাৰত ল'ৰিয়েলৰ ইউজ কৰি আছোঁ আৰু হেয়াৰ মাস্ক মই বেছিকৈ ইউজ কৰোঁ, যোনটো মই গুড ভাইবছৰ ইউজ কৰোঁ, আৰু কেৰাটিন এটা আছে ল'ৰিয়েলৰ, মই সেইটোৱে ইউজ কৰি আছোঁ। তাৰপিছত আজি মই যোনটো ইউজ কৰিম বানানা হেয়াৰ মাস্ক, সেইটো মই আফটাৰ শ্বেম্পু মই 4 পৰা 5 মিনিট চুলিত লগাই থৈ দিওঁ। সেইখিনি টাইম মই বাকীখিনি মোৰ যোনখিনি প্ৰচেছ আছে সেইখিনি মই কমপ্লিট কৰোঁ। তাৰপিছত মই সেইটো 3rd নম্বৰ পইণ্ট, এভইড হেয়াৰ ট্ৰিটমেণ্ট। এতিয়া হেয়াৰ ট্ৰিটমেণ্ট মই সেইবোৰক কৈছোঁ যোনবোৰ আমি পাৰ্লাৰত গৈ পিনে এক্সপেঞ্চিভ ট্ৰিটমেণ্ট কৰোঁ, কাৰণ সেইবোৰ বহুত কেমিকেল ট্ৰিটমেণ্ট হয়। আপোনালোকৰ যদি হেয়াৰ লছ হৈ আছে, আপোনালোকে কাইণ্ডলি ডক্টৰৰ পৰামৰ্শ ল'ব। তাৰপিছত আপোনালোকে আপোনালোকৰ ছেকেণ্ড ষ্টেপটো দিব। ফাৰ্ষ্ট ষ্টেপ ডক্টৰৰ পৰামৰ্শই হ'ব, কাৰণ পাৰ্লাৰত গৈ পিনে যদি আমি কেমিকেল ট্ৰিটমেণ্ট কৰোঁ, মে বি আমাৰ সেইটোৱে উল্টা ৰিয়েকশ্যন কৰিব পাৰে, কাৰণ আজিকালি বহুত ট্ৰিটমেণ্ট ওলাইছে। এভইড আননেচেচাৰী অইলিং, যোনটো 4 নম্বৰ আমাৰ ষ্টেপ হয়। এতিয়া তেল লগোৱা আমাৰ চুলিৰ কাৰণে ভাল, আমি জানো, সৰুৰ পৰা শুনি আহিছোঁ, কিন্তু ইয়াৰে কিছুমান টিপছ আছে যে আমি যদি গোটেই ৰাতি তেল লগাই থৈ দিওঁ চুলিত, সেইটোৱে কিন্তু আমাৰ উল্টা ৰিয়েকশ্যন কৰিব পাৰে ইন ফিউচাৰ। আমাৰ স্কেল্পটো নৰম কৰি দিয়ে আৰু তেতিয়া ইজিলি আমাৰ হেয়াৰ লছ হ'ব পাৰে, টানিলে আমাৰ চুলি তেতিয়া সৰি যাব পাৰে, ঠিক আছে। তো এতিয়া স্কেল্প বহুত 3 ৰকমৰ থাকে। ধৰক আপোনাৰ নৰ্মেল স্কেল্প এটা থাকে, ড্ৰাই স্কেল্প আৰু আমাৰ অইলি স্কেল্প। মোৰটো হ'ল অইলি স্কেল্প। কি হয়, মোৰ গৰম দিনত বহুত অইলি হৈ থাকে, যাৰ কাৰণে মই তেল একদমেই নলগাওঁ, লগালে মোৰ বেছিহে হেয়াৰ ফল হয় বা হেয়াৰ লছ মোৰ হয়। আৰু এতিয়া যিহেতু ঠাণ্ডাৰ দিন পৰিছে, এতিয়া অকণমান ড্ৰাই হ'ব, বাট মোৰ উফিৰ প্ৰব্লেম এতিয়া বহুতৰ ঠাণ্ডাৰ দিনত বাঢ়ি যায়, ৰাইট। চ' এতিয়া উফিৰ প্ৰব্লেম বঢ়াৰ কাৰণে মই যদি আকৌ তাৰ ওপৰত তেলটো লগাওঁ, তেতিয়া কি হয়, তেতিয়া উফিৰ প্ৰব্লেম আৰু বাঢ়ে। তো মই কি কৰোঁ, ঠাণ্ডা দিনত যিহেতু ড্ৰাইও হৈ যায় চুলিখিনি, মই অকল মোৰ লেন্থখিনিত মই হট অইল মাছাজ কৰোঁ। স্কেল্পত তেনেকৈ মই তেল নলগাওঁ। 1 ঘণ্টা শ্বেম্পু কৰাৰ 1 ঘণ্টা আগত কৰোঁ, তেতিয়া ইজিলি মোৰ চুলিখিনিৰ ড্ৰাইনেছটোও গুচি যায় আৰু তেল লগোৱাটোও হৈ যায়। নৰ্মেল স্কেল্প, এতিয়া আপোনালোকৰ যদি নৰ্মেল হয়, যে ইমান উফিৰ প্ৰব্লেম মানে একদম নৰ্মেল হৈ আছে আপোনালোকে শ্বেম্পুৰ 1 ঘণ্টা আগতহে আপোনালোকে অইল মাছাজ কৰিব, ৰাতি লগাই পিনে তেনেকৈ থৈ নিদিব। আৰু যাৰ বহুত বেছি ড্ৰাই হয় তেওঁলোকৰো ছেম, তেওঁলোকেতো মাষ্ট বি অইলিং তেওঁলোকে কৰিবই লাগে, কাৰণ বেছি ড্ৰাই হ'লেও আমাৰ হেয়াৰ ফল হোৱাটো দেখা যায়। চ' কাইণ্ডলি শ্বেম্পু কৰাৰ প্ৰপাৰ যোনটো আমাৰ টিপছ হয় বা প্ৰপাৰ যোনটো নিয়ম হয় আমাৰ অইলিং কৰাৰ শ্বেম্পুৰ 1 ঘণ্টা আগতে। কিপ ইয়ৰ স্কেল্প ক্লিন, যোনটো হয় আমাৰ 5 নম্বৰ পইণ্ট, মানে আমাৰ যোনটো স্কেল্প আছে সেইটো আমি ক্লিন কৰি ৰাখিব লাগে। মই এভৰি অল্টাৰনেটিভ ডেট মই শ্বেম্পু কৰোঁ। এতিয়া সপ্তাহত কিছুমানে 2 দিন শ্বেম্পু কৰে, কিছুমানে এদিন কৰে, নিজৰ লগত কথা। বাট আপোনালোকে যদি ফিল কৰিছে ন যে আপোনালোকৰ স্কেল্প অইলি হৈ গৈ আছে, তেতিয়া লগালগ আপোনালোকে শ্বেম্পুটো কৰি দিব। কাৰণ আমাৰ যদি স্কেল্প লেতেৰা হৈ থাকে বা অইলি হৈ থাকে, সেইটোৰ কাৰণেও আমাৰ হেয়াৰ ফল হৈ থাকে। কাৰণ বহুত আমি ট্ৰেভেল কৰোঁ, বাইকত যোনবোৰ মানুহে যায়, চ' সেই মানুহবোৰৰ ক্ষেত্ৰত ঘামি যায়। যোনে জিম কৰে, স্পেচিয়েলি মোৰ ক্ষেত্ৰত এইটো হয়। মই এইকেইদিন বাৰু মই জিম যোৱা নাই, বাট যেতিয়া মই ৰেগুলাৰ জিম গৈছিলোঁ, মই ৰেগুলাৰ শ্বেম্পু কৰিছিলোঁ, কাৰণ মোৰ স্কেল্প পূৰা ঘামি যায় আৰু সেইটোৱে কি হয়, হেয়াৰ ফলত তেওঁলোকে বা হেয়াৰ লছত তেওঁলোকে উৎসাহ প্ৰদান কৰে। তো যাৰ কাৰণে নিজৰ স্কেল্পটো সদায় ক্লিন কৰি ৰাখিব। ইট হেল্ডি, ইট প্ৰপাৰ ডাইট, এইটো চবতকৈ স্পেচিয়েল, কাৰণ আমাৰ বডিত যদি কিবা উল্টা পুল্টা হৈছে, তাৰ মানে আমি নিশ্চয় কিবা আমাৰ বডিৰ লগত উল্টা পুল্টা কাম কৰিছোঁ। ফৰ এক্সাম্পল, আজি যদি এটা মেচিন আছে, আমাৰ বডিটো এটা মেচিন হয়, ৰাইট। এটা মেচিনত যদি আমি ছাপ'জ তেল ঢালিব লাগে, আমি ঢালি আছোঁ পানী, তো স্বাভাৱিক কথা গোটেই মেচিনটোৱে বেয়া হৈ যাব। তো
তো ঠিক তেনেদৰে আমি যি খাই আছোঁ এতিয়া চুলিৰ ওপৰৰ পৰা আমি যিমান যিয়ে ট্ৰিটমেণ্ট নকৰোঁ কিয় মেইন আমি কৰিব লাগিব ভিতৰৰ পৰা নিজকে ঠিক কৰিব লাগিব ঠিক আছে সো আপোনালোকে প্ৰপাৰ ডায়েট লওক আপোনালোকে পাৰিলে ওৱান টাইম হ'লেও আপোনালোকে প্ৰপাৰ ডায়েটিচিয়ান আছে আপোনালোকে তেওঁৰ পৰামৰ্শ লওক আপোনাৰ বডিত কি কি ভিটামিনৰ অভাৱ আছে যাৰ ফলত আপোনাৰ এনেকুৱা হৈ আছে সো চাওক আমি সকলোৱে আমি ইনকাম কৰোঁ কিছুমানে কৰে বা কিছুমানে নকৰে যোনটো ষ্টুডেণ্ট স্পেচিয়েলি হয় আপোনালোকে কাইণ্ডলি নিজৰ এটা পকেট মানি হওক বা নিজৰ ইনকামৰ এটা পাৰ্ট নিজৰ বডিৰ নামত দিয়ক কাৰণ আমি যদি ভালকৈ টেষ্ট কৰি আমি জানিব পাৰোঁ যে আমাৰ বডিত কি কি বস্তুৰ অভাৱ আছে তেতিয়া আমি হেয়াৰ আমাৰ যোনটো লছৰ প্ৰব্লেম আছে আমি তাৰ প্ৰপাৰ সলিউশ্যন ল'ব পাৰিম সো প্ৰপাৰ ডায়েট মেইনটেইন কৰাটো বহুত প্ৰয়োজন আৰু এবাৰ যদি আমি প্ৰপাৰ ডায়েট আমি ল'ব পাৰিছোঁ অট'মেটিক আমাৰ বডিৰ প্ৰত্যেকটো প্ৰব্লেমৰ সলিউশ্যন নিজে নিজে হৈ যাব এণ্ড এট লাষ্ট বাট নট দ্য লিষ্ট আপোনালোকে ছাপ্লিমেণ্টৰ সহায় ল'ব পাৰে মই বৰ্তমান এটা ছাপ্লিমেণ্ট লৈ আছোঁ বাৰু সেইটো হৈছে বেটাৰ এলাৰ্টৰ এইটো ছাপ্লিমেণ্ট এটা হয় ইয়াত কি হয় আপোনাৰ এনেকৈ চেছে থাকে কিছুমান সৰু সৰু এনেকুৱা টাইপৰ প্ৰমোশনাল ভিডিঅ' নহয় দে এইটো একচুৱেলি মোৰ কলাবৰেশ্যনৰ কাৰণে আহিছিল আৰু মই কনজিউম কৰি আছোঁ এনেকৈ ভিতৰত চেনি টাইপৰ থাকে খুলি পিনে খাই দিব লাগে পাউডাৰ ফৰ্মত থাকে তো বহুত টেষ্টি হয় আৰু মই যিহেতু কৈছিলোঁ মোৰ হেয়াৰ লছৰ যোনটো ষ্টৰি একচুৱেলি বহুতে হয়তো জানে যে মোৰ PCODৰ প্ৰব্লেম আছিলে ক্লাছ 9ৰ পৰা আৰু তেতিয়া যাৰ PCOD আছে জানে ডক্টৰে বহুত মানে পাৱাৰফুল তেওঁলোকে ঔষধ খাব দিয়ে বা যাৰ ডায়েবেটিছ আছে তেওঁলোকেও জানে যে বহুত পাৱাৰফুল তেওঁলোকে ঔষধ খাব দিয়ে আৰু সেইবোৰে কি কৰে এফেক্ট কৰে যোনে মোৰ হেয়াৰ লছ বহুতখিনি কৰিছিলে তেতিয়া ঠিক আছে তাৰপিছত যেতিয়াৰ পৰা মই লাষ্ট 1 yearৰ পৰা যেতিয়া মই প্ৰপাৰ ডায়েট লোৱা ষ্টাৰ্ট কৰিলোঁ প্ৰপাৰ ছাপ্লিমেণ্ট লোৱা ষ্টাৰ্ট কৰিলোঁ বা এক্সাৰচাইজ হওক ইনক্লুড কৰিলোঁ লাইফত মানে হেল্ডি লাইফষ্টাইল যোনটো কয় তেতিয়া মোৰ হেয়াৰ লছৰ প্ৰব্লেম বহুতখিনি মোৰ খতম হৈ গ'ল মই এতিয়া এইটো ইউজ কৰি আছোঁ 1 year আগতে মই ভেষ্টিজৰ ইউজ কৰি আছিলোঁ হেয়াৰ স্কিন এণ্ড নেইল মই মেনশ্যন কৰি দিম লাগিলে জনাব পাৰে আপুনি মোক বা আপোনাৰ যদি কোনোবা ওচৰত দোকান আছে ভেষ্টিজৰ আপোনালোকে মোৰ কোডটো ইউজ কৰিব পাৰে বা আপোনাৰ যদি কোনো চিনা পৰিচিত আছে ভেষ্টিজৰ ডিষ্ট্ৰিবিউটৰ তেওঁলোকৰ পৰা আপুনি সেইটো ল'ব পাৰে সেইটোও বহুত বেছি ভাল হয় আৰু এইটোও ল'ব পাৰে এইটো আপোনালোকে নাইকা বা এমাজনত আৰামছে পাই যাব বেটাৰ চ' লাষ্টত মই এটা কথাই ক'ব বিচাৰিম যে মই যিমানবোৰ আপোনালোকক টিপছ শ্বেয়াৰ কৰিলোঁ কাইণ্ডলি আপোনালোকে ইমপ্লিমেণ্ট কৰি চাব পাৰে সেইবোৰ নিজৰ লাইফত আৰু এইটো আপোনালোকৰ যোনটো প্ৰব্লেম আছে হেয়াৰ লছৰ মোটামুটি 3 পৰা 4 মাহমান আপোনাৰ লাগিব প্ৰপাৰ ৰিজাল্ট আপোনালোকে দেখোঁতে এনেকুৱা নহয় যে আজি মই শ্বেম্পু ডাইলুট কৰি লগালোঁ বা আজি মই এইটো কাম কৰিলোঁ মোৰ আজিয়ে হেয়াৰ লছৰ প্ৰব্লেম ছল্ভ হৈ যাব নো 3 পৰা 4 মাহ আপোনালোকে ধৈৰ্য সহকাৰে প্ৰতিটো ষ্টেপ আপোনালোকে ফ'ল' কৰিব লাগিব চবতকৈ ডাঙৰ কথা নিজৰ বডিটোক জানিব লাগিব আজি মই যোনটো বস্তু ইউজ কৰি আছোঁ মেবি আপোনাৰ কাৰণে সেইটো সুইটেবল নহ'বও পাৰে ৰাইট চ' আপোনালোকে নিজৰ বডিটোক জানিব লাগিব টাইম দিব লাগিব লাহে লাহে সেইটো বস্তু আপোনালোকৰ অট'মেটিক ছল্ভ হৈ যাব অ'কে চ' যদি কিবা কুৱেশ্যন আছে আপোনালোকৰ মোক কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব পাৰে মই নিশ্চয় আপোনালোকক প্ৰপাৰ এনচাৰ দিয়া ট্ৰাই কৰিম এণ্ড থেংক ইউ ভেৰি মাছ ভিডিঅ'টো এণ্ডলৈকে চোৱাৰ কাৰণে যদি চেনেলত নতুন হয় ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল এণ্ড হিট দ্য বেল আইকন থেংক ইউ ফৰ ৱাচিং ওৱান্স এগেইন